নতুনকৈ আবেদন কৰা লেফটেনৰ বাবে ইতিমধ্যে লিষ্ট প্ৰকাশ পাইছে। গতিকে আপোনালোকে নিজৰ মোবাইলতে কেনেকৈ লেফটেনৰ লিষ্ট চাব পাৰিব। যিবিলাক মানুহে টয়লেটৰ বাবে আবেদন কৰিছে সেই সকলো মানুহৰ লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছে। গতিকে আপোনালোকৰ নিজৰ মোবাইলতেই আপোনালোকে নিজেই চাব পাৰিব। কেনেকৈ চাব ষ্টেপ টু ষ্টেপ মই এটা এটা দেখুৱাই দিম। প্ৰথমে আপোনালোকৰ মোবাইলত গুগল বা এটা যিকোনো ব্ৰাউজাৰ অপেন কৰিব। মোৰ সুবিধামতে মই গুগল অপেন কৰিছোঁ। গুগলটো অপেন কৰি গুগলত আপোনালোকে টাইপ কৰিব। গুগলত টাইপ কৰি দিব SBM ৰিপৰ্ট বুলি সাৰ্চ কৰি দিব। SBM ৰিপৰ্ট বুলি সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকে স্ক্ৰল ডাউন কৰি তললৈ যাব। তললৈ গৈ দেখিবলৈ পাব স্বচ্ছ ভাৰত মিছন বুলি এটা অপশ্যন পাব। স্বচ্ছ ভাৰত মিছন অপশ্যনটোৰ ওপৰত আপোনালোকে কি কৰিব ক্লিক কৰি দিব। আপোনালোকে স্বচ্ছ ভাৰত অপশ্যনৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকক টানি আন এটা পেজলৈ লৈ যাব। তেনেকৈ আন এটা পেজলৈ লৈ যোৱাত আপোনালোকে এটা পঢ়ি চাব। ইয়াত লিখা আছে চিলেক্ট ষ্টেট। আপোনালোকে যিটো ষ্টেট সেই ষ্টেটটো চিলেক্ট কৰিব। এইটো মোৰ ষ্টেটটো আসাম হয়, মই আসাম চিলেক্ট কৰিছোঁ। ইয়াৰ পিছত আহিছে ডিষ্ট্ৰিক্ট। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় সেইটো ডিষ্ট্ৰিক্ট আপোনালোকে চিলেক্ট কৰিব। ইয়াত দিয়াৰ লগে লগে সকলো ডিষ্ট্ৰিক্টবিলাক খোল খাব। গতিকে মোৰ ডিষ্ট্ৰিক্টটো নগাঁও, মই নগাঁও চিলেক্ট কৰিম। আপোনালোকৰতো যিটো হয় সেইটো চিলেক্ট কৰিব, নগাঁও। ইয়াৰ পিছত আহিছে ব্লক। আপোনালোকৰ যিটো ব্লক হয় সেইটো আপোনালোকে চিলেক্ট কৰিব। মোৰটো কঠীয়াতলি, মোৰ ব্লকটো কঠীয়াতলি, গতিকে মই কঠীয়াতলি চিলেক্ট কৰিম। এনেকৈ আপোনালোকে সম্পূৰ্ণ কৰাৰ পিছত তলত এটা অপশ্যন দেখা পাব ভিউ ৰিপৰ্ট। ভিউ ৰিপৰ্টৰ ওপৰত ক্লিক কৰি দিব। ভিউ ৰিপৰ্টৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকক টানি আন এটা পেজলৈ লৈ যাব। ভিউ ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। আপোনালোকৰ সন্মুখত তেনেকৈ এটা পেজ খোল খাব। তেনেকৈ পেজ খোল খোৱাত আপোনালোকে একেবাৰে ইয়াত আপোনালোকৰ সকলো জিপিবিলাক খোল খাব। আপোনালোকৰ যিটো জিপি হয় সেইটো আপোনালোকে চিলেক্ট কৰিব। যিহেতু মোৰ জিপি লঞ্জাপ, মই লঞ্জাপ চিলেক্ট কৰিম। এনেকৈ জিপিৰ পোনে পোনে ইফালে আহিব। এইটো নীলা সংখ্যাৰ ওপৰত আপোনালোকে কি কৰিব ক্লিক কৰি দিব। মোৰ সুবিধামতে মই এইটোত ক্লিক কৰিছোঁ। আপোনালোকৰ জিপিৰ পোনে পোনে থাকিব। ইয়াৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এটা পেজ খোল খাব। চাইছে ইয়াত ধুনীয়াভাৱে দিয়া আছে চিৰিয়েল নং, জিপি নেম ইয়াত দিয়া আছে, চিৰিয়েল নং ইয়াত দিয়া আছে, জিপি নেম ইয়াত দিয়া আছে, ব্লেন্স নেম ইয়াত দিয়া আছে, ফেমিলি আইডি যিটো আপোনালোকে লেফটিন পাব সেই লেফটিনৰ আইডিটো দেখিবলৈ পাব। আৰু বেনিফিচিয়াৰী নাম, যাৰ নামত লেফটিন আছে সেইজন মানুহৰ নাম দেখা পাব আৰু তেওঁৰ পিতাকৰ নাম দেখা পাব আৰু তেওঁৰ পিতাকৰ নামটো থাকিব ইফালে। আৰু আপোনালোকে কিমান টকা পাব ইয়াত সম্পূৰ্ণভাৱে দিয়া আছে। টয়লেটৰ বাবে টোটেল টয়লেট কষ্ট আপোনালোকে 12,000 টকা পাব। 12,000কৈ টকা পাব। যাৰ যাৰ নাম আছে, আপোনালোকৰ নাম আছে নে নাই আপোনালোকে এটা চেক কৰিব। নামৰ লগত পিতাকৰ নামো দিয়া আছে, আপোনালোকে ধুনীয়াকৈ চেক কৰি স্ক্ৰীনশ্বট ৰাখি দিব। ইয়াৰ পিছত সন্মুখত যদি আপোনালোকৰ নামটো শ্ব' নহয় তলত দেখিবলৈ পাব, এনেকৈ দেখিবলৈ পাব 1 2 3 4 5 6 7 8 9 বুলি লিখা আছে। এটা এটা ক্লিক কৰিব আৰু পেজবিলাক পৰিৱৰ্তন হৈ থাকিব। এনেকৈ ক্লিক কৰিব। এনেকৈ আন এটা পেজ খোল খাব। ইয়াত আপোনালোকৰ নাম আছে নে নাই চাব। যদি ইয়াতো বিচাৰি নাপায় তেতিয়াহ'লে আপোনালোকে কি কৰিব, একেবাৰে তলত যাব, আকৌ 3 নম্বৰ অপশ্যনটোত ক্লিক কৰিব। 3 নম্বৰটো অপশ্যনত ক্লিক কৰাৰ পিছত এনেকৈ আন এটা পেজ খোল খাব। এনেকৈ ইয়াৰ পৰা আপোনালোকে নামটো বিচাৰি ওলাই স্ক্ৰীনশ্বট দি ৰাখি থ'ব। ইয়াত সকলোবিলাক দিয়া আছে। আপোনালোকে টয়লেটৰ বাবে 12,000 টকা পাব। লগতে আইডি দিয়া আছে, নাম দিয়া আছে, সকলোবিলাক ইয়াত ধুনীয়াভাৱে দিয়া আছে। গতিকে আপোনালোকে নিজৰ মোবাইলতেই এনেকৈ লিষ্টবিলাক চাব পাৰিব।